হেল্ল' গাইজ, এতিয়া ৰাতিপুৱা 4 বাজিবৰ হৈছে আৰু ইফালে চেহেৰীৰ টাইমো হৈ গৈছে আমাৰ। গতিকে চেহেৰীটো কৰি ব্ৰাছ কৰি নামাজ পঢ়ি আজৰি হৈ এইখিনি সময় বহুত সোনকালে পাৰ হৈ যায়। আৰু এয়াই ইফতাৰৰ বাবে বুট ৰাতিতে তিয়াই থোৱা হয়। এনেদৰে বুটকেইটা তিয়াই থ'লে ৰাতিপুৱালৈকে ধুনীয়াকৈ ৰেডি হৈ যায়। আৰু এয়া মই অকণমান চব্জি কাটি থৈ দিছোঁ। ইফতাৰৰ নাস্তা, আজি ৰুটি বনোৱা হ'ব যিহেতুকে, গতিকে অকণমান ভাজি এইখিনিকে বনাম বুলি। আৰু সদায় একে নাস্তাকে খাই থাকিবলৈ মন নাযায়, সেয়ে আজি আম্মাই ক'লে যে ৰুটি বনাবৰ বাবে, সেয়ে মই ৰুটিৰ বাবে ৰেডি কৰিছোঁ। আৰু ইফালে দুপৰীয়া গাটো ধুই আহি নামাজ পঢ়িবৰ বাবে ৰেডি হৈছোঁ। এয়া মেচিনত অকণমান কাপোৰ দি থৈ দিছিলোঁ। আৰু দুপৰীয়া নামাজখিনি পঢ়ি অকণমান ৰেষ্ট লোৱালৈকে ইফালে ইফতাৰৰ ৰেডি কৰিবৰ হয়ে, পাকঘৰত যাবৰ হয়ে। এইখিনি সময় বহুত সোনকালে পাৰ হৈ যায়। আৰু ইফতাৰৰ সময়খিনি কেনেকৈ যায় যে এইখিনি সময় একো ক'বই নোৱাৰি, কাৰণ ইফালে সিফালে কৰোঁতে বহুত বেছি কাম ওলায়, বহুত কিবা কিবি বনোৱা হয় যে ইফতাৰৰ বাবে। সেয়ে সময়টো কেনেকৈ পাৰ হৈ যায় একোৱে ক'ব নোৱাৰি। এয়া মই বুট ভাজিছোঁ এফালে, আৰু আনফালে এয়া চব্জি বহাই দিছোঁ, আৰু আনফালে মই ৰুটিও বনাই আছোঁ। মানে কেনেকৈ যে এইখিনি সময় যায়। আৰু আমাৰ এই ৰমজান মাহটো বহুত বেছি ভাল লগা এটা মাহ। এই মাহটোৰ বাবে সম্পূৰ্ণ এটা বছৰ অপেক্ষা কৰিব লাগে। আৰু এই পকৰীকেইটা দেখিছেনে? এই পকৰীকেইটা নহ'লে যেন ইফতাৰটো আধৰুৱা যেন লাগে। মই বিশেষকৈ বহুত বেছি ভাল পাওঁ পকৰী খাই ইফতাৰত। আৰু এইফালে মই অমলেট এটা বনাবৰ বাবে ৰেডি কৰিছোঁ, যিহেতু ৰুটি বনাইছোঁ, ভাজি আৰু এয়া অমলেট। এনেদৰে খাই ভাল লাগিব ইফতাৰত। আৰু মই এয়া ৰুটি সেকি আছোঁ, আৰু আনফালে এয়া মোৰ অমলেটটো ৰেডি হৈ গৈছে। আৰু এয়া আজান দিবৰ সময় হৈছে। আৰু এয়া এইদৰে ধুনীয়াকৈ প্লেটবোৰ সজাই লৈছোঁ। এনেদৰে প্লেটবোৰ সজোৱা হয় যদিও মানে খেজুৰটো মুখত দিয়াৰ পিছত একোৱে খাব মন নাযায়। আৰু মানে পেটটো এনেকুৱা ভৰি যায়, মানে একোৱে বেলেগ বস্তু খাব মনে নাযায়। ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।